আমি শুনিবলৈ পাইছোঁ যে BTC আৰু BTRতো বহুতো লোকক ভূমি প্ৰদান কৰিবলৈ গৈ আছে আৰু মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেওঁ বাৰম্বাৰ সভা সমিতিয়ে কৈ আছে যে আমি মাটি পট্টা দিম আমি ওয়েলকাম জনাইছোঁ আমি তেখেতক মানে আদৰণি জনাইছোঁ তেওঁ মাটি পট্টা দিব বিচাৰিছে কিন্তু মাটি পট্টা দিবলৈ যাওঁতে ভূমি পট্টা দিবলৈ যাওঁতে যাতে অবৈধ অনুপ্ৰৱেশকাৰী বা অবৈধ ভাৰতীয় নাগৰিক তেওঁলোকে যাতে নিয়ম ভংগ কৰি পেলাই যাতে ভূমি পট্টা নাপায় প্ৰকৃত ভাৰতীয় নাগৰিক আৰু প্ৰকৃত জনজাতি খিলঞ্জীয়া যিখিনি অসমীয়া বা ভূমিপত্ৰ বা জনজাতি তেওঁলোকে মাটি পট্টা পাওক আমাৰ ক'ব লগা নাই আইনৰ নিয়মৰ মাজেদি মাটি পট্টা পাওক আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকক সুৰক্ষা কৰি পেলাই ইয়াত যিসকলে সুৰক্ষিত শ্ৰেণী হয় তেওঁলোকে ভূমি পট্টা পাওক জনজাতিসকলে ভূমি পট্টা পাওক আৰু নন ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰত যিখিনি ভূমি আছে সেই ভূমি খিলঞ্জীয়া ভূমিপত্ৰ প্ৰকৃত ভাৰতীয় নাগৰিকে ভূমি পট্টা পাওক মই ইয়াত কোনো জাতি জনগোষ্ঠী কাকো মই টাৰ্গেট কৰিব বিচৰা নাই কথাটো স্পষ্ট আৰু 2003 লোকে 6 শিডিউল যোনটো হৈছিল বনাফাইড যোনটো নাগৰিক হয় যিসকলৰ ককা আইতা যিসকলৰ মা দেউতা বৰ্তমান তেওঁলোকৰ নাতি নাতিনীয়েক আছে তেওঁলোকে ভূমি পট্টা পাওক আৰু এই ক্ষেত্ৰত আমাৰ কোনো বাধা নাই কিন্তু অবৈধ অনুপ্ৰৱেশকাৰী অবৈধ ভাৰতীয় নাগৰিকে আইন ভংগ কৰি নিয়ম ভংগ কৰি নিয়মটো জলাঞ্জলি দি ৰাজনৈতিক স্বাৰ্থত ভোট বেংকৰ স্বাৰ্থত যদি মাটি পট্টা প্ৰদান কৰা যায় তেতিয়াহ'লে এই 6 শিডিউল পোৱাৰ আমাৰ অধিকাৰটো ক'ত এই 6 শিডিউল যে আমি পালোঁ ইয়াৰ যি অধিকাৰৰ কাৰণে যি সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সেই অঞ্চলটো সংৰক্ষণ কাৰণে অসমখনক মানে সুৰক্ষিত কৰিব বিচাৰিলে 6 শিডিউলক সুৰক্ষিত হ'ব লাগিব 6 শিডিউলক যদি এক ঠাইত ঠেলি দি পেলাই অসমখনক সুৰক্ষিত কথা চিন্তা কৰিলে কেতিয়াও এইটো বাস্তৱত ৰূপায়িত নহ'ব তো ইয়াৰ কাৰণে মই BTR চৰকাৰ প্ৰশাসনক মই আহ্বান জনাব বিচাৰিছোঁ কোনো কাৰণত যাহাতে ভূমি পট্টা মাটি পট্টা আমি আদৰণি জনাইছোঁ কিন্তু অবৈধ অনুপ্ৰৱেশকাৰী অবৈধ ভাৰতীয় নাগৰিকে যাতে বেআইনীভাৱে নাপায় আৰু প্ৰকৃত ভাৰতীয় নাগৰিকে পাওক যি সম্প্ৰদায়ৰে নহওক যি জনগোষ্ঠীৰে নহওক আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক য'ত য'ত আছে সেইটো সুৰক্ষিতভাৱে তাত যিখিনি সংৰক্ষিত শ্ৰেণী তেওঁলোকে পাওক আৰু যিখিনি বেল্ট এণ্ড ব্লকৰ বাহিৰত আছে খিলঞ্জীয়া অসমীয়াই হওক ভূমিপুত্ৰই হওক আন আন জনগোষ্ঠী তেওঁলোকে যি ধৰণে নিয়ম আৰু আইন আছে যি অসমখনত লেণ্ড যি ল আছে BTCৰ যিখিনি মাটিৰ যিখিনি আইন আৰু নিয়ম আছে সেইমতে পাওক আমাৰ একো ক'বলগীয়া নাই এই কথাটো আমি স্পষ্ট কৰিলোঁ আৰু কাৰ্বি আংলঙত শান্তি ঘূৰাই অনাৰ কাৰণে অসম চৰকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ নেতৃত্বত শান্তি ঘূৰাই অনাৰ কাৰণে কাম কৰক আৰু শান্তি পূৰ্ণভাৱে প্ৰতিবাদ আৰু শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক আন্দোলনৰ মাজেদি আমি ন্যায় বিচাৰিব লাগিব 6 শিডিউলক সুৰক্ষিত ভৱিষ্যত আমি বিচাৰিব লাগিব এইখিনি কথাই আমি ক'লোঁ চাওক ভাৰতত যেতিয়া সংবিধান প্ৰণয়ন হৈছিল ডক্টৰ BR আম্বেদকাৰ ৰাও ডাঙৰীয়াৰ যি কনষ্টিটিউৱেণ্ট এছেম্বলি আৰু সেই সময়ত আমাৰ এজন মহান মানে উত্তৰ পূৰ্বাঞ্চলত স্বাধীনতা সংগ্ৰামত জড়িত আৰু অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ ভাৰতৰত্ন গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত বা এই সময়ত আজিৰ 7 ভনী একেলগে আছিল এই 7 ভনীৰ যিখিনি জনজাতি মূল অধ্যুষিত অঞ্চল সেইখিনি সুৰক্ষিত শ্ৰেণী ৰাখিবৰ কাৰণে যেহেতু চেণ্ট্ৰেল ইণ্ডিয়াত 5th শিডিউল আছে আৰু উত্তৰ পূৰ্বাঞ্চলত জনজাতিক সংৰক্ষণ যদি কৰিব লাগে তেওঁলোকৰ প্ৰটেকশ্যন যদি দিব লাগে ভূমি বা আইডেণ্টিটি গোটেই অস্তিত্ব যদি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে 6 শিডিউল তাত সন্নিৱিষ্ট কৰা হৈছিল আৰু এই 6 শিডিউলৰ আধাৰতে আজি উত্তৰ পূৰ্বাঞ্চলত মিজোৰামত 3টা 6 শিডিউল মেঘালয়ত 3টা 6 শিডিউল ত্ৰিপুৰাত এটা 6 শিডিউল আৰু অসমত 3টা 6 শিডিউল 10খন 6 শিডিউল নিৰ্মাণ হৈছে গঠন হৈছে আৰু এই 6 শিডিউলবিলাকৰ অস্তিত্ব ৰক্ষাৰ কাৰণে ইয়াত থকা ভূমিপুত্ৰ জনজাতি লোকসকলে মাত মাতি আহিছে কিন্তু সময় আৰু সময়ত আমি দেখিবলৈ পালোঁ স্বাধীনতা ৭৮ বছৰত আজিৰ তাৰিখতো
এই 6 শিডিউল অঞ্চলখন যেনেকুৱা অধিকাৰৰ সংবিধানত লিখা আছিল, যি মানে 244(2)ৰ কথা ইয়াত যিখিনি লিখা আছিল, সেই লিখা কথাবিলাকে মাজে মাজে সময়ে সময়ে অধিকাৰৰ পৰা বঞ্চিত হোৱা নিচিনা আমি উপলব্ধি কৰোঁ।